দেশত পুনৰ লকডাউনৰ আশংকা কৰোনাতকৈ অধিক মাৰাত্মক ভাইৰাছে প্ৰৱেশ কৰিলে ভাৰতত এজনৰ পাছত আক্ৰান্ত হৈছে আন এজন দ্ৰুত বেগত বৃদ্ধি পাইছে চীনত উৎপন্ন হোৱা ভাইৰাছ hmpv মাৰাত্মক hmpv ভাইৰাছত আক্ৰান্ত দেশৰ দুটি শিশু 3 মহীয়া আৰু 8 মহীয়া শিশুৰ দেহত ধৰা পৰিছে এই ভাইৰাছ প্ৰায় 5 বছৰৰ পূৰ্বে চীনত প্ৰাদুৰ্ভাৱ হৈছিল কৰোনা ভাইৰাছৰ যি ভাইৰাছে পৰৱৰ্তী সময়ত সমগ্ৰ বিশ্বতেই বিধ্বংসী ৰূপ ধাৰণ কৰিছিল সেই সময়ত কৰোনা মহামাৰীত আক্ৰান্ত হৈ বিশ্বত কোটি কোটি লোকে প্ৰাণ হেৰুৱাইছিল সেই তেনে পৰিৱেশৰ যে শংকা পুনৰ বিশ্বজুৰি বৃদ্ধি পাইছে চীনত এবাৰ এফালৰ পৰা ধ্বংস চলাইছে মাৰাত্মক ভাইৰাছ hmpv এই ভাইৰাছতো আক্ৰান্ত ৰোগীৰ লক্ষণ কৰোনা ভাইৰাছৰ সৈতে মিল আছে এই ভাইৰাছত আক্ৰান্ত হৈছে কৰ্ণাটকৰ 2 শিশু আক্ৰান্ত 3 মহীয়া কন্যা শিশুটিক অৱশ্যে চিকিৎসাৰ অন্তত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে বুলি জানিব পৰা গৈছে আনহাতে 8 মহীয়া আনটো শিশু বৰ্তমানেও চিকিৎসাধীন অৱস্থাত জ্বৰত আক্ৰান্ত হোৱাৰ পিছত দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু তাৰ পাছত দুটি শিশুৰ দেহতে এই ভাইৰাছৰ উপস্থিতি ধৰা পৰে ইয়াৰ পাছতেই তৎপৰ হৈছে ভাৰত চৰকাৰ ইতিমধ্যে hmpv সন্দৰ্ভত চৰকাৰে এক পৰামৰ্শ জাৰি কৰিছে শ্বাস প্ৰশ্বাসজনিত লক্ষণ আৰু জ্বৰ চৰ্দিত আক্ৰান্ত ৰোগীক ভালদৰে নিৰীক্ষণ কৰিবলৈ চৰকাৰে নিৰ্দেশ দিছে চৰকাৰে লগতে hmpv ৰোগীৰ পৰীক্ষা কৰা লেবৰ সংখ্যা বৃদ্ধি কৰা হ'ব বুলিও উল্লেখ কৰে ভাৰত চৰকাৰে নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰলক এই বিষয়ত চকু ৰাখিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ইয়াৰ উপৰিও ভাৰতে বিশ্ব স্বাস্থ্য সংস্থাক এই ৰোগৰ ক্ষেত্ৰত শেহতীয়া তথ্যসমূহ দাঙি ধৰিবলৈও আহ্বান জনাইছে এই ভাইৰাছৰ সম্পূৰ্ণ নাম হৈছে হিউমেন metapnemovirs এই ভাইৰাছে আক্ৰমণ কৰে হাওঁফাওঁ এই ভাইৰাছত আক্ৰান্ত হ'লে ৰোগীৰ দেহত কাহ চৰ্দি উশাহ নিশাহ লোৱাত অসুবিধা আদিৰ দৰে লক্ষণসমূহে দেখা দিয়ে এই ভাইৰাছত আক্ৰান্ত হ'লে নিউমোনিয়া হাঁপানি ৰোগেও দেখা দিয়াৰ যথেষ্ট সম্ভাৱনা থাকে বিশেষকৈ 5 বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত এই ভাইৰাছৰ প্ৰকোপ বেছি দেখা পোৱা গৈছে ইয়াৰ উপৰি যিসকলৰ শ্বাস প্ৰশ্বাসজনিত সমস্যা আছে সেই লোকসকলৰ অধিকাংশই এই ভাইৰাছত আক্ৰান্ত হৈছে চীনত শ লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে চীনত জাৰি কৰা হৈছে হাই এলাৰ্ট আকৌ 5 বছৰৰ পূৰ্বৰ কৰোনা পৰিস্থিতি শংকা বিশ্বজুৰি বৰ্তমান বৃদ্ধি পাইছে